बरसा बिजुली सावन को पानी चिसो चिसो मौसम छ तातो जवानी ভয়েস অফ নেপালত নিজৰ কণ্ঠৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক মন্ত্ৰমুগ্ধ কৰা আমাৰ অসমৰ জীয়ৰী সুস্মিতা আমাৰ সৈতে উপস্থিত আছে। সুস্মিতা শৰ্মাৰ এটা খুব সুন্দৰ নিজে লিখা হিন্দী গীত আছে, যিটো গীত এবাৰ আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। गरे सरे गा सरे मा गा रे रे पा सा नि धनि पा गा धा गा पा सा नि धनि पा गा नि धा मैनू अखियां दे कोल सदरे सजना अखियां दे कोल सदरे सजना कट छड़ के न जावे सदा होर कोई ना रब कर तू सदा हसदा रहे कोई दुख तेनू निर्विना वे किन्ना सोहना यार तेनू वेखदी नजारा हाय किन्ना सोहना यार तेनू वेखदी नजारा। সুস্মিতা কেনেকুৱা লাগিছে? ভয়েস অফ নেপালত কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু মই মানে যিটো গানটো পাইছোঁ সেইটো গান মই কেতিয়াও শুনা নাছিলোঁ, টাফ আছিলে মোৰ কাৰণে। মই কেনেকৈ মেইনটেইন কৰিম, অলপ ক্লাছিকেল টাইপ আছিলে। চ' সেইটো মই যে ষ্টেজত গৈ পেলাই যে পূৰা পাৰফেক্টলি গাব যে পাৰিম সেইটো ভবা নাছিলোঁ, আৰু যে চেয়াৰটো টাৰ্ণ হ'ব সেইটোও ভবা নাছিলোঁ। টাৰ্ণ কৰে। চ' মই বহুত লাকি যে মোৰ গানটো পচন্দ কৰি দিছে, টাৰ্ণ হৈছে। আই এম চ' হেপী। সুস্মিতা, যিহেতু সুস্মিতা এগৰাকী নেপালী যুৱতী আৰু সুস্মিতা আমাৰ অসমীয়া গীত খুব ধুনীয়া গায়, কিন্তু মই সুস্মিতাক এটা অনুৰোধ কৰিম, যিচু যিচু বাৰিছ কিবা এনেকুৱা এটা গান এটা খুব বেছি পপুলাৰ হৈ আছিলেতো, এই গানটো এবাৰ অকণমান আমাৰ ৰাইজৰ কাৰণে গুণগুণ। আচ্ছা ঠিক আছে, মই একচুৱেলি এইটো প্ৰেক্টিছো কৰা নাই, মই জাষ্ট শুনিছোঁহে হা, মই লিৰিক্স ভুল হ'লে মই ক'ম। बादल बरसा बिजुली सावन को पानी चिसो चिसो मौसम छ तातो जवानी ए मुटु मेरो दुख्न थाल्यो नि ना 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 এনেকৈ কিবা আছে। ঠিক আছে। সুস্মিতাই জুবিন গাৰ্গৰ সৈতেও বিভিন্ন গীত গাইছে, নিজৰ প্ৰথমটো গীতো জুবিন গাৰ্গৰ সৈতে গাইছে নহয় সুস্মিতাই। আৰু সুস্মিতাই নিজেও হিন্দী গীত লিখে, নিজে গীত লিখে, আৰু সুস্মিতাৰ এই যাত্ৰা সুন্দৰ হওক। সুস্মিতাৰ ভইচ অফ নেপালত আপোনাৰ যাত্ৰা খুব ধুনীয়া হওক, খুব স্বৰ্ণীল হওক। এতিয়া বেটেল ৰাউণ্ডত সোমাব আপুনি, গতিকে সমগ্ৰ ৰাইজে যিসকলে এই অনুষ্ঠান চাই আছে সকলোৱে সুস্মিতাক আশীৰ্বাদ কৰক। সুস্মিতা, সকলোকে কিবা ক'ব নেকি? সকলোকে ধন্যবাদ জনাব বিচাৰোঁ যদি আপোনালোকে সকলোৱে ভিডিঅ'টো পায় এইটো। চ' আশা কৰোঁ সকলোকে ভাল লাগিব আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় থাকিব বুলি আশা কৰিছোঁ। ঠিক আছে, ইমান সময় আমাৰ সৈতে সুস্মিতা শৰ্মা উপস্থিত আছিল। কণ্ঠই যাৰ পৰিচয় সুস্মিতা, ইমান ধুনীয়া এটা কণ্ঠ, গতিকে আপুনি নিশ্চয় তেওঁক আশীৰ্বাদ দিব, মৰম দিব বুলি আশা ৰাখিম।